हादोरनि मुङाव मुंख्लं जानाय बिर जोहोलाव जोहोलावजोफोरनि गोसोखांथि नेरसोन लुफुंनाय थांखियै मेरी देश मेरी मिट्टी एबा आंनि हादर आंनि हा बिथांखिनि गेजेरजों मिरु सोरखारा अमृत कल अभियान हाबाफारि लादों। बेबादिनो दिनै धेमाजि जिल्लानि जनाई महकुमानि सिङाव थानाय रामधन दिखारी गामि पन्चायतनि बानजायनायाव गामि ओनसोलनि सेल्फ हेल्प हानजानि मावथि सोद्रोमाफोरखौ लानानै हानजा सुरनाय हाबाफारिजों लोगोसे नखर नखर हा खांनाय जायो होनना मिथिहोदों। भारत सरकारनि आजादी की अमृत महोत्सवजों लोब्बा लानानै हादोर उदांस्रिनि मुङाव जिउ बावलांनाय बिर जोहोलाव जोहोलावजोफोरनि मुङाव लानाय बे हाबाफारियाव जनाई मुरखं सेलेक्ट सार्कल मावख'नि मावख'गिरि परमानन्द सैकियाया बाहागो लानानै ओरैबायदि फोरमायो। এই কাৰ্যসূচী অসমৰ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে যোৱা 30 তাৰিখৰ পৰা আৰম্ভ হৈছে, কিন্তু আজি ৰামধন দিকাৰী গাঁও পঞ্চায়তত এই কাৰ্যসূচীৰ শুভ উদ্বোধনটো আৰম্ভ কৰিব। মোৰ মাটি মোৰ দেশ আজি ৰামধন দিকাৰী পঞ্চায়তত প্ৰত্যেকটো ঘৰত গৈ কিনে ভূমি সংগ্ৰহৰ অভিযান আজি আৰম্ভ কৰিছে আৰু ইয়াতে ৰামধন দিকাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ প্ৰায় হাজাৰোধিক মানুহ আজি উপস্থিত হৈছে স্বতঃস্ফূৰ্তভাৱে আৰু প্ৰত্যেকেই নাচি বাগি প্ৰতিটো ঘৰৰ চোতালে চোতালে গৈ কিনে আজি ভূমি সংগ্ৰহ কৰিছে আৰু সেইমতে যিটো ঘৰত প্ৰৱেশ কৰিছে সেই ঘৰৰ গৃহস্থেও খুব ধুনীয়াকৈ চাকি ধূপ বন্তি জ্বলাই কিনে আহি কিনে তেওঁলোকৰ ভূমি দান কৰিছে। গতিকে সকলো ৰামধন দিকাৰী পঞ্চায়তবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ভূমি অহা 2 তাৰিখে প্ৰত্যেকটো ৱাৰ্ডৰ পৰা 2টা কলহ আহিব পঞ্চায়তলৈকে আৰু 2 তাৰিখৰ পৰা 8 অক্টোবৰ তাৰিখলৈকে পঞ্চায়তৰ পৰা প্ৰায় 300 400 500 যিমান পাৰে আৰু দুলে ঢগৰে গায়নে বায়নে দেখা ল'ৰা নিজৰ নিজৰ কৃষ্টি সংস্কৃতি যিবিলাক সাজপাৰ আছে এইবিলাক পৰিধান কৰি কিনে আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়লৈকে লৈ যাব আৰু আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা তাৰ পৰৱৰ্তী দিনবিলাকত ৰাষ্ট্ৰীয় স্তৰলৈকে দিল্লীলৈকে পঠোৱাৰ ব্যৱস্থা কৰিব। ইয়াত সহযোগিতা যথেষ্ট আপোনালোকে নিজেই চাইছে, নিজে চকুৰে উইটনেছ। গতিকে ইয়াত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে। আপোনালোকে চাওক, যিসকলে কাৰ্যসূচীৰ আৰম্ভণিতে অংশগ্ৰহণ কৰিব নোৱাৰিলে এতিয়ালৈকে এই মুহূৰ্তলৈকে এইফালে আপোনালোকে চাওক তাৰ পৰা মানুহ আহিয়ে আছে। যি কি নহওক তেওঁলোকে পৰৱৰ্তী ঘৰবিলাকলৈ পিছৰ সময়খিনিত প্ৰত্যেকটো ঘৰৰ মানুহৰ ঘৰলৈকে গৈ কিনে তেওঁলোকে সংগ্ৰহ কৰা অভিযান অব্যাহত ৰাখিব অহা 2 তাৰিখলৈকে।